আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল হোমলি গপশ্বপলৈ স্বাগতম জনাইছোঁ। আজি এতিয়া দুপৰীয়া হ'ল, কিন্তু ৰাতিপুৱাৰ নিচিনা হৈ আছে। বতৰটো বিৰাটেই ঠাণ্ডা। এতিয়া এয়া বাহিৰলৈ ওলাই আহিছোঁ, তাকে আপোনালোকক বতৰটো দেখাইছোঁ। আপোনালোকৰ চব ঠাইতে চাগে এতিয়া মাঘৰ ঠাণ্ডা পেলাইছে, যিহেতু নেকি মাঘৰ বিহু খুব ঠাণ্ডা। তাৰপিছত কিছুমান জেগাইতো বোলে বহুত বৰষুণ দিছে। আমাৰ ইয়াত অলপ অলপ দিছে আৰু বৰষুণ। এয়া মোৰ ল'ৰা পূৰা খেলি আছে, মই তাৰ লগতে সি বাহিৰত ওলাই আহিছে অলপ। তাকে আপোনালোকক বতৰটো দেখাওঁ। তাৰপিছত বিশেষকৈ আজি দেখাওঁ বুলি ভাবিলোঁ, মানে কাপোৰ চাপোৰ লগাই ঠাণ্ডা লাগিছে, বিৰাট ঠাণ্ডা লাগিছে। তাৰপিছত আপোনালোকক আমাৰ ঘৰত ইমান ধুনীয়া ফুল ফুলিছে, তাকে ফুল দেখাওঁ বুলি ভাবিলোঁ। ফুল দেখাওঁ আৰু বতৰটো ইমান ডাৱৰীয়া হৈ আছে, তাকে দেখাওঁ। চাবচোন দেই কিমান ধুনীয়া ফুল। এয়া চাওকচোন, বতৰটো ইমান ডাৱৰীয়া। দুপৰীয়া 1 বাজি গ'ল যদিও একদম ৰাতিপুৱা হোৱাৰ নিচিনা হৈ আছে। আৰু ফুল দেখাইছোঁ, এইখিনি বাৰু ক্ৰেকটাছ ইমান ধুনীয়া ফুলিছে চাওকচোন। আৰু এইজোপা বগেনভিলিয়া বুলিয়ে কয় নেকি। ইমান ধুনীয়া ফুলিছে থোপা থোপাকৈ, বিৰাট ভাল লাগিছে দেখাত এইজোপা। আৰু বিশেষ এটা ফুল দেখাওঁ, ৰ'ব দেই, বিশেষ ফুল এপাহ দেখাওঁ। এই পাহৰ কাৰণেহে, বিশেষ বেলেগ ফুল নহয়, চবেই চিনি পায়। চাওকচোন বাৰু কিমান ধুনীয়া হৈছে। এইয়া চাওকচোন, আমাৰ ঘৰৰ বিৰাট ধুনীয়া গোলাপ। এয়া চাওকচোন, ৰংটো ইমান ধুনীয়া হৈছে নহয়নে, বিৰাট ধুনীয়া লাগিছে চাওকচোন। এয়া গোলাপ ফুলিছে, কেইবাটাও কলি ওলাই আছে, কলিবিলাক ওলাই আছে, ফুলিব আৰু। এইকেইপা ফুলিছে, ইমান ধুনীয়া হৈছে। আৰু এইজোপা হৈছে, নামটো মই পাহৰিলোঁ, মায়ে কয় পাহৰিলোঁ নামটো। খুব দীঘলকৈ এনেকৈ ওপৰলৈ উঠি গৈছিলে, অলপ কাটি দিলে। ইমান ধুনীয়া ফুলে, ঠাণ্ডা দিনতে ফুলে এতিয়া। ইমান ধুনীয়া ৰঙা হৈ যায় গছজোপা, মানে বিৰাট ধুনীয়া লাগে। তাকে আজি বোলো দেখাওঁ, ইমান ধুনীয়া ধুনীয়া ফুল ফুলিছে। আৰু এটা দেখাওঁ আৰু এই পাহ এটা চাওকচোন, ইমান ধুনীয়া হৈছে। কি কিবা থল পদ্ম নে কিবা বুলি কয় চাগে, ইমান ধুনীয়া লাগে। মোৰ বিৰাট ভাল লাগে এজোপা, বেলেগকৈ নুফুলে যদিও ইমান ধুনীয়া হৈছে নহয় জানো, বিৰাট ভাল হৈছে চাওকচোন। আপোনালোকৰ চাগে কমন খুব থাকে মানুহৰ ঘৰত। মই এনেই আৰু আজি বাহিৰত ওলাই আছিলোঁ কাৰণে আপোনালোকক বুলি দেখাওঁ, ফুলবিলাক ইমান ধুনীয়া হৈছে। এয়া ইমান ধুনীয়া ঘৰত ফুলা ফুল দেখালোঁ আপোনালোকক। এইখিনি সময়ততো ঠাণ্ডা দিনত প্ৰায় মানুহে এনেকৈ ফুল ধুনীয়া ধুনীয়া ফুল ৰুৱে ৰাখে। এইবাৰ আমাৰ ইমান ফুল অনা নহ'ল, কাৰণ কেলৈ যেতিয়াই ফুল বিচাৰি যাওঁ তেতিয়াই কিবা ফুল নাপাওঁ, ভাল নাথাকে, কিবা তেনেকুৱা হ'ল। সেইটো কাৰণে বিশেষ ছিজন ফ্লাৱাৰবিলাক অনা নহ'ল। ঘৰতে যিখিনি আছিলে সেইখিনিয়ে ধুনীয়াকৈ ফুলিছে, তাকে আপোনালোকক দেখালোঁ। এতিয়া ল'ৰাটো বাহিৰত খেলি আছে ককাকৰ লগত, এতিয়া তাৰ লগত অকণমান খেলোঁ। তাকে আপোনালোকক পাৰিলে দেখাম, তাৰ লগত কি কৰি আছোঁ, কেনেকৈ খেলিছোঁ, চাই থাককচোন। বদমাছ, দুষ্ট, বাহ বাহ, একদম ধুনীয়া মাৰিছে দেই। ৰেইনিং হৈছে, দাদুৰ লগত খেলিছো ন। বল খেলিছো, ৰেইনিং হৈছে ন। এয়া মই তাৰ লগত খেলিব গ'লো, আৰু সি মানে হাই ফ্ৰেণ্ডছ ক'ব লাগে বোলে, সেয়া টানি টুনি সি নিজে ক'বলৈ লাগি গৈছে। তাকে সি খেলাত ব্যস্ত, অকণমান সময় তাৰ লগত খেলি লওঁ, তাৰপিছত আকৌ লগ পাম। কিন্তু বাহিৰত খেলিলে খুব, আহি গৰম উঠি গ'ল তাৰ লগত খেলি। তথাপিতো বতৰটো যিহেতু ইমান ঠাণ্ডা,
গৰম হৰলিক্স একাপ খাব মন গ'ল হৰলিক্স একাপ বনাই এয়া খাবলৈ বহিছোঁ আৰু তাৰপিছত মায়ে কি বনাইছে তাকে চাওঁগৈ আৰু যদি কিবা কিনো বনাইছে আপোনালোকক দেখাম চাই থাকিব গৰম গৰম বিৰাট ভাল লাগিছে এয়া আজি আমাৰ খানাৰ বেংগন কা ভট্টা বনিব মায়ে বেঙেনা পুৰি আছে বনাবলৈ ৰেডি কৰি আছে তাকে বেঙেনা পুৰা কাটি থৈ দিছে তাৰপিছত আজি বেংগন কা ভট্টা খাব লাগিব আজি বনাইছে মায়ে নিৰামিষৰ ৰঙালাও আলু নিউটেলা আলু চব্জি আৰু বনাইছে উৰহি আলু ভাজি আজি আমাৰ নিৰামিষ খানা লগত পাপৰ চাপৰ খাব লাগিব আৰু সেয়া বনাইছে বেংগনৰ ভট্টা বনাইছে তাৰপিছত এতিয়া আমাৰ লাঞ্চ ৰেডি হৈছে লাঞ্চটো খাওঁ লাঞ্চটো খাই লওঁ ঠাণ্ডা যিহেতু নেকি খুব গৰমে গৰমে ভাতকেইটা খাই লওঁ তাৰপিছত আকৌ লগ পাম এয়া টিভি কাৰ্টুনেৰে টিভি বনাইছে টিভিটোৰ ভিতৰত সি সোমাই কথা কৈছে কোৱা টিভিটোৰ পৰা তোমাৰ হাতখন ওলাই গ'ল দেখোন অলপ ৰেষ্ট ললো দুপৰীয়া ভাত পানী খাই তাৰপিছত ল'ৰাটো খোৱালো তাৰপিছত এতিয়া গধূলি হ'ল এতিয়া গধূলি হোৱা সি উঠিলে উঠি তাক কিবা এটা খুৱাই তাৰপিছত নিজেও চাহ তাহ খালো খাই অকণমান সময় তাৰ লগত খেলিলো খেলি এখন মই চিৰিয়েল চাওঁ বুলি মই আগৰ ভিডিঅ' এটাত কৈছিলোঁ 8টা বজাত এখন চিৰিয়েল চালো চিৰিয়েল চাই আকৌ ভাবিলো আপোনালোকৰ লগত অকণমান মই কথা পাতো তাৰপিছত আজি সঁচাকৈ বহুত ঠাণ্ডা পৰিছে মাজে মাজে বৰষুণো দিছে সেইটো কাৰণে বিশেষ একো কৰিব মন নগ'ল সেইটো কাৰণে মাজতে আকৌ ভিডিঅ' কৰাও নহ'ল তথাপিতো যিখিনি পাৰোঁ কৰিলোঁ তাৰপিছত এতিয়া ভাবিছোঁ আপোনালোকক আকৌ এবাৰ লগ পাওঁ অকণমান কথা পাতোঁ তাকে ভাবিলোঁ আজি আপোনালোকক এটা বস্তু দেখাওঁ চাব দেই আপোনালোকে চাগে কাৰ কাৰ ভাল লাগে মোক ক'বচোন আজিকালি খুব চলে চাবচোন কেনেকুৱা লাগিছে মোক ক'ব দেই কমেণ্ট বক্সত জনাব বহুত দিন এনেকৈ থৈ দিয়াৰ কাৰণে অকণমান ইফাল সিফাল হৈছে এইয়া এইটো চাওকচোন কেনেকুৱা লাগিছে বাৰু এইয়া কেনেকুৱা লাগিছে কওকচোন ভাল লাগিছেনে ধুনীয়া লাগিছেনে বাৰু অলপ এইযোৰ জানেনে কিনা নহয় এইযোৰ মই নিজেই নিজৰ হাতেৰে বনাইছোঁ মাজতে ল'ৰাটো আহি গৈছিলে কাৰণ কেলে ল'ৰা ছোৱালী সি অহাৰ লগে লগে মানে বস্তুটো ৰখাই দিছোঁ কাৰণ এই নোখোৱা ধৰণৰ বস্তুবিলাক সিহঁতে পালে গোটেই টানি মেলি খেলি সেইটো কাৰণে দাম দুম লুকুৱাই তাৰপিছত সেয়াই কৈ আছিলোঁ যে এইযোৰ মই নিজৰ হাতেৰে বনাইছিলোঁ চাওকচোন ভাল লাগিছেনে পিন্ধিলে খুব ধুনীয়া লাগে অৰেঞ্জ কালাৰ ড্ৰেছৰ লগত বা যিকোনো বেলেগ কালাৰ ফুলতো ড্ৰেছতো যদি অৰেঞ্জ কালাৰ ফুল থাকে তাত মেটচ কৰি পিন্ধিলে খুব ধুনীয়া লাগে তাৰপিছত আৰু বনাইছিলোঁ দেখাই আছোঁ ৰ'ব দেই খুব বনাই আজিকালি দেখাই দিয়ে কেনেকৈ বনায় এইযোৰ অকণমান চিম্পল চাওকচোন ভাল লাগিছেনে চিম্পল চালৱাৰ কুৰ্তাৰ লগত খুব ভাল লাগে পিন্ধিলে তেনেকৈ মই বহুত বনাইছিলোঁ এইযোৰ এযোৰ বনাইছিলোঁ এইযোৰ এযোৰ পম পম ঝুমকা এইযোৰ এইবোৰ চব মই নিজে বনোৱা তাৰপিছত আৰু এযোৰ আছে অলপ হেভি চাওকচোন মই ট্ৰাই কৰিছিলোঁ এইটো ডিজাইন মানে এনেই খুব ওলাইছিলে সেইটো কাৰণে মই ভাবিলোঁ এনেকুৱা টাইপৰ নিজেই বনাব পাৰিম নেকি বুলি ভাবিলোঁ সেইকাৰণে এইযোৰ বনাইছিলোঁ এইয়া চাওক এইযোৰ ভাল লাগিছেনে এইযোৰ মই নিজৰ হাতেৰে বনাইছোঁ দেই এইযোৰ
এইকেইযোৰ আৰু আছিলে আৰু বহুত আছিলে মই মোৰ কাৰোবাক গিফ্টটো কৰিলোঁ মোৰ শাহুক দিলোঁ মোৰ মাক দিছোঁ মোৰ বাহঁতক দিছোঁ মোৰ বৌক দিছোঁ তেনেকৈ বনাই বহুত দিলোঁ তাকে এনেকুৱাবোৰ ড্ৰেছৰ লগত মেটচ কৰি পিন্ধিলে খুব ভাল লাগে বনাবলৈ বিশেষ ইমান টান নহয় কিন্তু ইমান ইজিও নহয় ভাবিছে চাগে ন কেনেকুৱা ধৰণৰ কথা কৈছোঁ টান নহয় বুলিও কৈছে আকৌ ইজি নহয় বুলিও কৈছে তথাপিতো মই আজি এইকেইযোৰ দেখালোঁ মই নিজে বনোৱা কিছুমান বস্তু মোৰ মানে এনেকুৱা ধৰণৰ কামবিলাক কৰি খুব ভাল লাগে তাকে আজি এইকেইযোৰ দেখাইছোঁ মোৰ নেক্সট ভিডিঅ'টোত মই এই বস্তুটো মই কেনেকৈ বনাওঁ তাৰ অকণমান হিণ্ট এটা মই আপোনালোকক অকণমান দেখাই দিম নেক্সট ভিডিঅ'টোত যদি আপোনালোকে বিচাৰে এইটো একেবাৰে সহজ এইযোৰ একেবাৰে সহজ একো বিশেষ টান কাম নহয় এইকেইযোৰ অকণমান এই বস্তুবিলাক টেচেলবিলাক দিওঁতে অকণমান হেৰি হয় অকণমান নিজৰ হাতৰ আঙুলিৰ ওপৰতে কথা আৰু তেনেকৈ বনাব পাৰি আপোনালোকে বনাব পাৰিব মই মোৰ নেক্সট ভিডিঅ'টোত মই তাৰ এটা ভিডিঅ' কৰিম কেনেকৈ বনাওঁ মই আপোনালোকক দেখাম আপোনালোকে চাব যদি কেতিয়াবা নিজে বনাব পাৰে বস্তুখিনি যদি যোগাৰ কৰি লয় সেইখিনি যোগাৰ কৰি ল'লে আপোনালোকে নিজে বনাব পাৰিব তাকে মই আজি ভাবিলোঁ ঠাণ্ডাও যিহেতু নেকি ইমান বিশেষ একো কৰিব মন যোৱা নাই ল'ৰাটো খেলি আছে তাৰ লগতো খেলা মেলা কৰিলোঁ তাৰপিছত এইখিনি আজি আপোনালোকক দেখাই ভাবিছোঁ আজি আকৌ মোৰ বনাব মন যোৱা নাই একচুৱেলি সেইটো কাৰণে মই নেক্সট ভিডিঅ'টোত আপোনালোকক বনাই পিনে দেখাম তাৰপিছত আপোনালোকে চাব যদি ভাল লাগে তাৰপিছত আজি বিশেষ আৰু ভিডিঅ'টো আগনবঢ়াওঁ আজি ভিডিঅ'টো ইয়াতে সামৰোঁ আৰু আপোনালোকে আজি দিনটোৰ মোৰ অকণমান সময় কিছু সময় মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো চাব যদি ভাল লাগে প্লিজ লাইক এটা কৰিব বিশেষ আজি একো দেখুওৱা নাই হ'লেও আপোনালোকে চাব ভাল পাবও পাৰে আৰু ঠাণ্ডা সকলোকে কওঁ ভালকৈ থাকিব কাৰণ ইমান বেছি ঠাণ্ডা পৰিছে এইটো ঠাণ্ডাত মানে খুব মানুহৰ জ্বৰ চৰ্দি কাহ খুব হয় ভালকৈ নিজৰ প্ৰিকশ্যনছখিনি লৈ থাকিব ভালকৈ গৰম কাপোৰ পিন্ধি মেলি ভালকৈ থাকিব তাৰপিছত আজি ভিডিঅ'টো ইয়াতে সামৰোঁ আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব আজিলৈ আহিছোঁ আৰু কি ক'ম জানো ভাবি পোৱা নাই ঠিক আছে আজিলৈ আহিছোঁ ভিডিঅ'টো সামৰোঁ নমস্কাৰ গুড নাইট